প্ৰয়োজন নহলেও ৰোগী থাকিব লাগিব আইচিইউত যিমান দিনলৈ সম্ভৱ সিমান দিন ডাক্তৰৰ নহয় সকলো সিদ্ধান্ত ল'ব হাস্পতালৰ মুৰব্বীয়ে কিন্তু নিৰ্দেশনা থাকিব ডাক্তৰৰ নামত চিকিৎসালয়খন সকলোৰে পৰিচিত বিশ্বাস আৰু ভৰসালৈ নিজৰ জীৱন ৰক্ষাৰ বাবে চিকিৎসালয়খনলৈ অহা ৰোগীয়ে সকলো এৰি দিয়ে এজন চিকিৎসকৰ ভৰসাতে চিকিৎসকে যি কয় ৰোগীৰ আত্মীয় সেয়া মানিবই লাগিব কিন্তু প্ৰকৃততে কি চলি থাকে একাংশ চিকিৎসালয়ত নিযুক্তিৰ প্ৰথম দিনাই পদত্যাগ কৰা এগৰাকী চিকিৎসকৰ ভয়ংকৰ অভিযোগ এখন চিকিৎসালয়ৰ মুৰব্বী আৰু স্বত্বাধিকাৰীৰ বিৰুদ্ধে মুখ খুলিলে সামাজিক মাধ্যমত চিকিৎসকগৰাকীৰ অভিযোগ প্ৰয়োজন অবিহনেই সকলো ৰোগীক চিকিৎসালয়ত ভৰ্তি আইচিইউ পৰ্যন্ত ভৰ্তিৰ নিৰ্দেশনা দিয়া হৈছিল ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ পৰা যিমান দিনলৈকে পাৰি আইচিইউৰ ম্যাদ বৃদ্ধিৰ দিয়া হৈছিল নিৰ্দেশ এই সকলো প্ৰক্ৰিয়া নিৰ্ভৰ নকৰে চিকিৎসকৰ মত থকা নথকাৰ ওপৰত কৰ্তৃপক্ষৰ ইচ্ছা অনুসৰি চলিব এই সমূহ প্ৰক্ৰিয়া उनको फिजिशियन सिर्फ नाम के लिए चाहिए था जो हॉस्पिटल की ओनर डॉक्टर थी जो कि फिजिशियन नहीं थी गायनेकोलॉजिस्ट थी वो सारे पेशेंट्स खुद मैनेज करती थी यानी कि वो डिसाइड करेंगी कि हर पेशेंट एडमिट होना है और वो डिसाइड करेंगी कि हर पेशेंट जो एडमिट हो रहा है उसको जितना हो सके आईसीयू में रखो और जितने दिन हो सके उतने दिन आईसीयू में रखो नाम मेरा और गलत काम उनके চিকিৎসকগৰাকীৰ নাম ডাক্তৰ প্ৰভলিন কৌৰ মেডিচিন বিভাগৰ চিকিৎসক প্ৰভলিনে ছ'চিয়েল মিডিয়া যোগে অভিযোগ উত্থাপন কৰে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে চিকিৎসকগৰাকীৰ অভিযোগৰ পিছতে নিজৰ নিজৰ অভিজ্ঞতা বৰ্ণনা অসংখ্যজনৰ উত্থাপন হৈছে প্ৰশ্নৰ নিৰ্দিষ্ট নীতি নিয়ম অবিহনে কেৱল কৰ্তৃপক্ষৰ ইচ্ছা অনুসৰিয়ে চলি থাকে নেকি একাংশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নিউজ ডেস্ক AssamdotCom